নমস্কাৰ বাৰিষা দিনৰ এটা আৰু মই অলপ আগতে শুই উঠিছোঁ আচলতে বন্ধৰ দিনত এনেদৰে বহুত দেৰিলৈকে শুই থকা হয় আৰু এনেকৈ শুয়ে মোৰ অভ্যাসটো আচলতে বহুত বেয়া হৈ পৰিছে যদি চৰকাৰে কিবা নতুনকৈ ভাবে যে ধুদৰালি এটা আৰু প্ৰয়োজন হৈছে তেতিয়াহ'লে আমাৰ নিচিনা মানুহবোৰ নিবনুৱা মানুহবোৰলৈ বনাব পাৰে আৰামছে আৰু যি কি নহওক মোৰ চেনেলত বহুত দিন ভিডিঅ' আপলোড দিয়া নাছিলোঁ আচলতে তেনেকৈ ওলাই যোৱাও নহয় মই বিশেষকৈ যিহেতু ভাওনাৰ ব্লগ বনাইছিলোঁ বা ভাওনা ভিডিঅ' আপলোড দিছিলোঁ কৰা হৈছিল ভাওনা কিন্তু মানে বনাবলৈ বৰ মন নাযায় আচলতে আনৰ দৰে মই তেনেকৈ বৰ ঘূৰি ফুৰাও নহয় বা ভাওনা কৰাও নহয় মই ভাওনাৰ ব্লগে বেছিকৈ বনাইছিলোঁ আগতে ভাওনা কৰাও নহয় তেনেকৈ ইমান বহুত দিনৰ মূৰত কৰোঁ যদিও বনাবলৈ মনে নাযায় আচলতে মানুহৰ আগত তেনেকৈ কথা কৈ থাকিবলৈ কেমেৰাৰ আগত লাজো লাগে এনেকৈ ভিডিঅ' বনাই থাকিবলৈ তথাপিও বহুতে যেতিয়া কৈছে সেইকাৰণে ভাবিলোঁ আজি বনাই চাওঁচোন তো বৰ্তমান আছোঁ মই গুৱাহাটীতে ইয়াত পঢ়ি আছোঁ আজি গুৱাহাটীৰ পৰা মই গধূলি ওলাম গধূলি মোৰ 6:30 বজাত বাছ আছে মই যাম ধেমাজিৰ মাছখোৱাৰ ওচৰৰে ঘামৰা বুলি এডোখৰ ঠাই তাতে ৰাস কৰিবলৈ যাম গতিকে 6:30 বজাত বাছ আছে এতিয়া মই নিজৰ পেকিং চেকিং আৰম্ভ কৰোঁ বিচনা দেখিছেনে বিচনা এনেকৈ আছে একো ঠিক কৰাই নাই গতিকে বিচনা ঠিক কৰি মই অলপ নিজে মানুহটো ফ্ৰেছ হৈ আপোনালোকক আজি দিনটোৰ পৰা আৰম্ভ কৰি একেবাৰে ঘূৰি অহালৈকে মই যিমান যি পাৰোঁ দেখাবলৈ চেষ্টা কৰিম গতিকে চাই থাকক মোৰ চেনেলটো শেষলৈকে ভিডিঅ'টো একেবাৰে এই গা ধুবলৈ যোৱাৰ আগতে মোৰ মোবাইলটোত মানে একেবাৰে স্পেচ নাই মানে বহুত দিন ভিডিঅ' কাম কৰা নাছিলোঁ তো স্পেচৰ ওপৰত ইমান ধ্যান দিয়া নাছিলোঁ গতিকে আজি যিহেতু বনাম তো স্পেচ লাগিব মোক মোবাইলটো প্ৰথমতে খালী কৰি লওঁ তাৰপিছত গা ধুবলৈ তো ষ্টেজ দি একেবাৰে কৰি লৈছোঁ ওলাব হ'ব আৰু লাহেকৈ সন্ধিয়া হৈ আহিছে 5 বজাৰ লগে লগে ওলাবলৈ আৰম্ভ কৰিম আৰু নহ'লে ইয়াৰ পৰা মোৰ ৰুমৰ পৰা বেছি দূৰ নহয় বাৰু ISBT তথাপিও সোনকালে ওলাই থকাটো ভাল নহ'লে আকৌ বাছৰ পৰা ফোন কৰি থকাতকৈ তো লগৰটোৱে মোক ৰাস্তালৈকে থৈ গ'লহি তাৰপিছত এতিয়া ISBTলৈ মই খোজকাঢ়ি গৈ আছোঁ কিন্তু ভোক লাগিছে তো হোটেলতে গৈ কিনে ইয়াতে ওচৰতে হোটেল এখনত কিবা এটা খাই লওঁ বাকী গুৱাহাটীৰ ট্ৰাফিক চাওক কেনেকুৱা ওলাই আহিবলৈ ভয়ে লাগে গধূলি সময়ত মই অভাৰব্ৰিজৰ তলেদি আহি আছোঁ এইডোখৰত এনেকৈ ভিডিঅ' বনাই থাকিবলৈ ভয় লাগে পটককৈ মোবাইল চোবাইল থাপ মাৰি লৈ যায় এইডোখৰতে এনেকুৱা ঘটনাও আগতে হৈছে গতিকে একেবাৰে মই আপোনালোকক ISBTত সোমাই কিনে দেখাই আছোঁ পাই গ'লোহি ISBT ইয়াতে মস্ত ডাঙৰ ক'ভিড ভেকচিন এটা বনোৱা আছে কোনোবাই যদি ল'ব বিচাৰে ইমান ডাঙৰ ভেকচিন তেতিয়া ল'ব পাৰিব আচলতে কথাটো হ'ল যে ইয়াত ISBTতে প্ৰত্যেক দিনাই ভেকচিনেশ্যন কৰা হয় ইয়াত গতিকে ইয়াতে ওচৰে পাঁজৰে কোনোবাই যদি ল'বলৈ আছে ইয়াত সেই ল'ব পাৰিব দিবলগীয়া ইনফৰ্মেশ্যন আছিল সেইকাৰণে ক'লোঁ ৰোল এটা খোৱা হ'ল কিন্তু পেটটো হ'লে নভৰিল আৰু খাবলৈ এনেই কিবা এটা এনেকৈ লৈ ল'লোঁ ৰাস্তাত খাবলৈ মানে বাছবোৰ য'ত ৰখায় কেতিয়াবা ভাল খানা পায় কেতিয়াবা বেয়া খানাও পায় তো ভাল খানা পালেতো ভালেই খাবলৈ আৰু যদি নাপায় তেতিয়া উপায় নাই এনেকৈ খাব লাগিব আৰু একেবাৰে ঘৰত গৈ পেট পূজা কৰিব লাগিব
বন্ধুসকল আমাৰ খাবলৈ ৰখালে ইয়াত নগাঁৱতে নগাঁও আমনিত তো মোৰ ভোক লাগিলে মই নাখাওঁ বুলি ভাবিছিলোঁ যদিও খাব লগা হ'ল ৰুটি আৰু তাৰকা খাই ল'লোঁ এতিয়া আকৌ বাছত উঠিব লৈছোঁ বাছ ষ্টাৰ্ট দিলে বাকী একেবাৰে ৰাতিপুৱা লগ পাইছোঁ তো বন্ধুসকল আহি ৰাতিপুৱা 6 বজাত পালোহি ঢকুৱাখানা এই ঢকুৱাখানাতে মোৰ অৰিজিনেল ঘৰ এই ব্লগটো ভাবিছোঁ ইমানতে শেষ কৰি দিওঁ নহ'লে চাই বৰিং হৈ যাওঁ ইমান দীঘল ব্লগ অলপ পিছত মোৰ বন্ধু বিশাল আহি পাব দুলীয়াজনৰ পৰা তাৰপিছত আকৌ নতুনকৈ ব্লগ আৰম্ভ কৰিম এইটোতে যদি বেছি দীঘলীয়া কৰি দিওঁ বহুত লেহেমীয়া হৈ যাব সেইকাৰণে এইটো ব্লগ ইমানতে শেষ কৰিছোঁ বাকী চাই থাকিব একেবাৰে শেষলৈকে চাই থাকিব নেক্সট ব্লগটোত একেবাৰে শেষলৈকে মানে ৰাসৰ শেষলৈকে চাই থাকিব বাকী ধন্যবাদ